আমি প্ৰকৃতি অধিক গছ ৰুলোঁ, পুখুৰী উদ্যান বনালোঁ, বহুত গছ বনালোঁ, কিন্তু ঠাণ্ডা হোৱা নাই। মানুহে গছ কাটি আছে, গজাল মাৰি আছে, তাঁৰ বান্ধি আছে। মন গ'লে মেচিনটো ভোঁকৈ চলাই গছজোপা কাটি দিওঁ। CRCC সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। বাইদেউসকলে মই আন্তৰিক শ্ৰদ্ধা সন্মান জনাইছোঁ। 46 হ'ব অসমত। তাৰপিছত 30 মানলৈ এৰাউণ্ড 48, 40 অসমত হ'ব। বেলেগত শপত গ্ৰহণ কৰোঁ যে মোৰ দৈনন্দিন জীৱনত পৰিৱেশ সুৰক্ষাৰ বাবে সদায় চেষ্টা কৰিম। মই অবিৰতভাৱে মোৰ পৰিয়াল, বন্ধু বান্ধৱ আৰু সমাজৰ অন্যান্য লোকক পৰিৱেশ মিত্ৰ অভ্যাসৰ মহত্ব সম্পৰ্কে বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ। পধূলিত দুখাৰী তগৰে ঐ তগৰে লগালে তগৰে লগালে ঐ ধুনীয়া তগৰক চাই চাই থাকোঁতেনে বকুল গুটি পৰিলে জানো কেনেকৈ